সপোনে নাচে প্ৰাণে প্ৰাণে মোৰ মৰম উমলে। নমস্কাৰ বন্ধুসকল, অসমৰ ইটো সিটোৰ আজিৰ খণ্ডত আমি আলোচনা কৰিবলৈ ওলাইছোঁ মৰীচিকা কেনেকৈ দেখা পাওঁ আৰু মৰীচিকানো প্ৰকৃততে কি। চাওক বন্ধুসকল, ৰ'দ বতৰত শুকান ঠাইত বালি ইত্যাদি ঠাইত আমি প্ৰায়েই মৰীচিকা দেখা পাওঁ। প্ৰকৃততে এই মৰীচিকানো কি বা আমি মৰীচিকা কিয় দেখা পাওঁ? মৰীচিকা মানে হ'ল প্ৰখৰ ৰ'দৰ সময়ত অলপ দূৰৈত পানী থকা যেন দেখি, কিন্তু আমি যিমানেই আগুৱাই গৈ থাকোঁ বা আমি সেই পানী যিমানেই বিচাৰি গৈ থাকোঁ কিয় সেই পানী আমি দেখা নাপাওঁ, লগ নাপাওঁ, আমি পানীটো আগুৱাই যাই থাকে। এয়াই প্ৰকৃততে মৰীচিকা। আৰু আমি দেখা পোৱা যিখিনি পানী বা যিখিনি পানী আমি দেখা পাওঁ মৰীচিকাৰ ৰূপত, সেইখিনি প্ৰকৃত পানী নহয়। আপোনালোকে চাগে প্ৰখৰ ৰ'দ আৰু গৰম বতৰত এনেকুৱা দৃশ্য প্ৰায়েই দেখিছে। কথা হ'ল এনেকুৱা কিয় হয়? বহুতে এইবোৰক বিভিন্ন সংজ্ঞা দিছে। কিছুমানে কিবা কিবি ভূত বা কিবা এইবিলাকৰো বহুতে এনেকুৱা কয়, কিন্তু বিজ্ঞানে এইটোৰ ওপৰত দিয়া সংজ্ঞাটো আমি আজি আপোনালোকক ক'ম। চাওক, অতিপাত ৰ'দত বালি, শুকান ঠাই বা পকী ৰাস্তা ইত্যাদি ঠাইবিলাক বহুত গৰম হৈ পৰে। সাধাৰণতে ভূপৃষ্ঠৰ পৰা অলপমান মানে সামান্য ওপৰলৈকে গৰমৰ প্ৰভাৱটো বেছি পৰে। কিন্তু কাৰণ কিয় হয়, সূৰ্যৰ প্ৰখৰ ৰ'দ যেতিয়া ভূপৃষ্ঠত পৰে, সেই ভূপৃষ্ঠখন গৰম হৈ উঠে সূৰ্যৰ ৰ'দৰ প্ৰভাৱত, কিন্তু তাৰ ওপৰত অকণমান ওপৰলৈকে গৰমৰ প্ৰভাৱটো বেছি প্ৰসাৰিত হৈ থাকে। কাৰণ সূৰ্যৰ পৰা অহা ৰশ্মি ভূপৃষ্ঠত পৰি, ভূপৃষ্ঠ মানে আপোনাৰ বালি ৰাস্তা ইত্যাদিত পৰি সেইটোৰ প্ৰতিফলন ঘটে আৰু সামান্য ওপৰত এটা তৰপৰ দৰে এটা বস্তুৰ সৃষ্টি কৰে, এটা লেয়াৰৰ সৃষ্টি কৰে, যিটো তৰপত প্ৰতিফলিত ৰশ্মিটো খুন্দা খাই আকৌ ভূপৃষ্ঠলৈ প্ৰতিফলন ঘটে। অৰ্থাৎ আমাৰ গ্লাছ এখনত যেনেকৈ টৰ্চৰ পোহৰ এটা মাৰি দিলে গ্লাছখনত টৰ্চৰ পোহৰটো পৰি সেইটো আকৌ ঘূৰি যায়, আৰু যিটো ৰাস্তাৰে ৰশ্মিটো ঘূৰি যায় সেইটো ৰাস্তাত যদি আমি আকৌ এখন গ্লাছ থৈ দিওঁ, তেতিয়াহ'লে সেই পোহৰটো আকৌ ঘূৰি আহিব। অৰ্থাৎ তাৰ প্ৰতিফলন ওপৰজোপৰি প্ৰতিফলন ঘটি থাকিব। তো ঠিক একেদৰে সূৰ্যৰ পৰা অহা ৰশ্মিও আমাৰ ভূপৃষ্ঠত পৰি, যেনে ৰাস্তা বালি আদিত পৰি প্ৰতিফলন ঘটে, আৰু সামান্য ওপৰত যিটো তৰপৰ সৃষ্টি হয় সেই তৰপটোত ৰশ্মিটো প্ৰতিফলিত হৈ আকৌ ভূপৃষ্ঠলৈ প্ৰতিফলন কৰে। অৰ্থাৎ সূৰ্যৰ ৰশ্মিটোও সেই ভূপৃষ্ঠত ওপৰজোপৰি প্ৰতিফলন ঘটে। আৰু বতাহটো যিহেতু গৰম হৈ থাকে, তেতিয়া সেই বতাহটো এটা ঢৌৰ সৃষ্টি কৰে, আৰু সেই ঢৌটো আমি পানীৰ ঢৌৰ দৰে দেখা পাওঁ, আৰু আমি সঁচাকৈয়ে পানী থকা বুলি তাত ভুল কৰোঁ। প্ৰকৃততে সেয়া সঁচা পানী নহয়, আৰু সেয়াই হ'ল মৰীচিকা। গতিকে ধন্যবাদ বন্ধুসকল।